তেওঁলোকে 100 টকা দি 500 লৈকে ইনকাম কৰিব পাৰিব আৰু মই নাম্বাৰ উঠাই আছো কোৱা 4 লোৱা হাতত মই কিন্তু চোৱা নাই দিলদাৰে পাই গল 500 হেল্ল' বন্ধুসকল স্বাগতম জনাইছো আনিটি ভিডিঅ' লৈ মই এমআই বাদশা আৰু মোৰ হৈতে আছে বি চ্যালেঞ্জাৰ টিম আৰু মই তেওঁলোকৰ লগত আজি এটা গেম খেলিম তেওঁলোকে 100 টকা দি 500 লৈকে ইনকাম কৰিব পাৰিব মোৰ লগত সো প্ৰথমতে 1 পৰা 10 লৈকে নাম্বাৰ লিখা আছে তাৰ পিছত তেওঁলোকে 100 টকা কৈ জমা দি পেলাই এটা নাম্বাৰ উঠাব পাৰিব মই উঠাম উঠাৰ পিছত মই কি নাম্বাৰ উঠাইছো যদি সঠিক নাম্বাৰটো ক'ব পাৰে তেনেহলে 500 টকা দি দিম সো চাই থাকক কোনে কোনে 500 টকা পায় কোনে কোনে খেলিবা সবেই খেলিবা यस ইয়াত নাম্বাৰ কেটা আছে 100 দিয়া ঠিক আছে 100 টকা দিয়া নাম্বাৰ এটা উঠাই আছো সঠিক হলে তোমাৰটো ঘূৰাই পাবা ঠিক আছে সো মোৰ হাতত আহি গৈছে আমজতালি এতিয়া নাম্বাৰটো ক'ব কোৱা 3 সো 10 আমজতালি পোৱা নাই 100 টকা মোৰ ভাগত আহিছে মাথু এতিয়া ৰেকিপ খেলিবা ন দিয়া 100 দিয়া নাম্বাৰ উঠাই আছো মই কোৱা নাম্বাৰ 2 খুলি চোৱা 8 ৰেকিপটো হোৱা নাই 200 টকা পালো মই এতিয়া খেলিব ফাৰুক 100 টকা দিয়া 100 টকা ৰাখি দিছো ইয়াত আৰু নাম্বাৰ উঠাই আছো মই 3 চোৱা 2 পোৱা নাই 300 আহি গ'ল মোৰ গলে কিন্তু মই একেবাৰে 500 গুচি যাব গাইস গুলজাৰ হোসেনে 100 দিছে আৰু নাম্বাৰ এটা মই লম 100 টকা ৰাখি দিছো কক সোনকালে 7 yes সাক মই না জানো কি আহিছে 100% 7 এ আহি গল আৰু গুলজাৰ হোসেনে 500 টকা পাই গল লক 500 টকা মোৰটো লৈ যাব পাৰিম নে আপোনাৰটো নিব পাৰিব যদি আপুনি নাপায় তেনেহলে 100 টকা নাপায় এতিয়া মুজাম্মেল খেলিব দিয়া 100 টকা নাম্বাৰ টানি আছো কোৱা কি নাম্বাৰ দিয়া মোক দিয়া তোমাৰটা দিলে তো শেষেই আগতে কোৱা কি নাম্বাৰ হ্যাঁ 4 চোৱা 2 আছে তুমি পোৱা নাই 100 টকা গল তোমাৰ এতিয়া আহিছে এমৰাদুল 100 টকা ৰাখিছো তোমাৰটো আৰু নাম্বাৰ এটা টানি আছে কি নাম্বাৰ আছে 1 চোৱা 3 আছে তোমাৰটো গল সো এতিয়া যদি তোমালোকে খেলিব বিচাৰা তেনেহলে 500 খেলিব লাগিব 100 আৰু নিদিও বহুত লছ হৈছে মোৰ মই খেলিম আপুনি খেলিব 500 টকা লগালো আজি যি হ'ব হ'বই 500 কিমান 2500 না 2500 আৰু আপোনাৰটো ৰিটাৰ্ণ পাম 3000 হৈ যাব আজি খেলা হ'ব ঠিক আছে মই নাম্বাৰ টানি আছো জলদি টানক নাম্বাৰ কক নাম্বাৰ আছে 8 7 আছে আপোনাৰ গল মোৰ লাকি নম্বৰ হয় 7 মই ক'ব লৈছিল কিন্তু কোৱা নাই আগতো পাইছিল এতিয়া গল আৰু কি কৰিব গল আৰু কোনোবা খেলিবা মই খেলিম 500 খেলিব লাগিব এতিয়া 100 খেলিব নোৱাৰিবা আপুনি খেলিব খেলিম 500 টকা দি খেলিব খেলিম খেলক চাও কি হয় দিয়া 500 দিনদাৰে দিছে জানে যে টকা গুছি গলো আমাৰ টিমতে থাকিব আমি পাৰ্টি দিম হয়নে পাৰ্টি তো দিমেই আৰু নাম্বাৰ টানি আছো কৈ দিয়া 5 চোৱা 6 1 point দেখাই দিয়ক
গ'ল তোমাৰো 500 গ'ল সো আৰু কোনোবাই খেলিবা না আৰু নেখেলা কাৰ কিমান লছ হৈছে পাৰ্টি দি দিম মোৰ 1 টাকাও লছ হোৱা নাই আজি আপোনাৰ 1 টাকাও লছ হোৱা নাই 500 পাইছিলে মই 1 টাকা গৈছে 100 তো গৈছে আপোনাৰ নাই যোৱা নাই 1 টাকা আছে ঠিকই আছে তেনেহলে আজি পাৰ্টি নিদিও কিন্তু কাৰো যদি লছ হোৱা নাই তেনেহলে পাৰ্টি কিয় দিম মোৰ 1 টাকা গৈছে মোৰ 1 টাকা গৈছে তোমালোকৰ গৈছে ঠিক আছে তেনেহলে পাৰ্টি দি দিম আমাৰ টিমৰ হয়নে নহয় আমি জুৱা খেলা নাই না তাৰ 600 গৈছে 500 গৈছে মই যেটি লাভ কৰি আনিছিলে এটি গ'ল সো গাইস আপোনালোকে চাইছে গেমটো কেনেকুৱা লাগিছে এটো কিন্তু জুৱা নহয় আমাৰ টিমত টকা আহিছে আমি পাৰ্টি কৰিলাম যিমান টকা আহিছে কেতিয়ামান টকা মোৰ পকেটৰ পৰা গৈছে সেইবোৰ মোৰ হাততে আছে উভতি আহি গ'ল কেতিয়ামান 4-5 জনৰ লছ হৈছে সেইটো লছ বুলি নাভাবিব কাৰণ আমি এটো জুৱা খেলা নাই এটো আমাৰ টিমৰে খেল হয় আমি ইয়াৰে পাৰ্টি কৰি লম ধন্যবাদ